তো আজি আপোনাৰ চেনেলৰ দ্বাৰা মই কয়েকটা ইম্পৰ্টেণ্ট কথা মই ক'ব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ যে যোৱাকালি 4:30 বা 5টা বজাত কোকৰাঝাৰৰ DSP বা SPয়ে উইদাউট ক্ল'জ অৰ্ডাৰ মোৰ PSৰ ক্ল'জ অৰ্ডাৰ নোহোৱাকৈ মোৰ দুটা PSক বা দুজন PSক উঠাই লৈ গৈছে। তো আমি সেইটো মানে অলপ চিন্তাত ভুগিছোঁ যে আমি উইদাউট এনি ক্ল'জ অৰ্ডাৰ তো কেনেকৈ উঠাব পাৰিছে বুলি আমি সন্দেহ হৈছে। ইয়াত পলিটিকেল ষড়যন্ত্ৰ আছে বুলি আমি ধৰি লৈছোঁ, যিটো বিভিন্ন দিনত আগৰ দিনত মোক SPয়ে মাতি পেলাই, কোকৰাঝাৰ SP মাতি পেলাই মোক আৰু শাস্তি মানে কুৱেশ্যন ইণ্টাৰগেশ্যন কৰিলে যে সেইটোৰ কাৰণে আমি মেণ্টেলি বা টৰ্চাৰ পাইছোঁ বুলি মই ভাবোঁ বা টৰ্চাৰ পাইছোঁ। তো যি হওক এণ্টি ছ'চিয়েল এলিমেণ্টছবিলাক হৈছে বুলি শুনিছোঁ বা SPয়ে কৈছে। তো যি হওক, তো আমিও এণ্টি ছ'চিয়েল এলিমেণ্টছবিলাক ভাল নাপাওঁ যে সেইবিলাক আমি ছ'চাইটিক এতিয়া সুবিধা দিব নালাগে। কিন্তু পাৰিবাৰ SPয়ে যে কৈছে মোক NDP এক্স প্ৰেচিডেণ্ট আপোনালোকে আপুনি ৰিস্কটো ল'ব লাগে বুলি মোক হিচাপ কৰিলে। তো আপোনালোকে বুজি পাইছোঁ যে 27 তাৰিখত NDP গোটেই ইয়াত পিছ একত হৈ গ'ল। তাৰ পিছ একত হোৱাৰ পিছত আমাৰ NDP ডিছবেণ্ডো হৈ গ'ল। তো ইয়াত কোনো অথৰিটি মানুহ নাই বুলি মই ক'ব পাৰোঁ যে অৰ্গেনাইজেশ্যন এক্স হিচাপত থাকিব পাৰে, কিন্তু ডিচিপ্লিন অৰ্ডাৰ কোনো মোৰ পৰা নাযায়। তো সেইটোৰ কাৰণে আমি এতিয়া ৰিহেবিলিটেশ্যনৰ পোৱা নাই, ল'ৰাবিলাক ঘৰত আছোঁ। তো কোনোবা ঘৰত খাবই নাই, ঘৰ বনোৱাও নাই, প্লাষ্টিকৰ ঘৰ আছে, কোনোবা লেবাৰ কাম কৰি আছে, সেইবিলাক আমি টনে সেইটো খবৰ ল'ব নোৱাৰে। তো যি হওক সেইটো ৰিস্কটো এতিয়া আমি যেতিয়া পিছ একত হৈ গ'ল তাৰ মাজত মোৰ এইটো ৰিস্ক নাই। তো যোনে এণ্টি ছ'চিয়েল এলিমেণ্টছত ইনভলভ আছে তাক ধৰিবই লাগিব। তো সেই কামটো আমাৰ পুলিচ বা প্ৰশাসনৰ কাম। তো সেইটো নিজৰ কামটো কৰিবৰ কাৰণে মই যি পুলিচ ডিপাৰ্টমেণ্টত ময়ো হেঁচা দিছোঁ, যিবিলাক এণ্টি ছ'চিয়েল এলিমেণ্টছ তাকো সোনকালে ধৰিব লাগে। তো এজন মোক হেঁচা দি পেলাই সেইটো কেতিয়াও ছাকচেছ নহ'ব যে মই ক'ব পাৰোঁ যে মই কোনো কামাণ্ডাৰ বা কিবা নহয়। তো যি হওক আমি সেইটো দুখ পাইছোঁ যে আমি পিছ লাভাৰ, I am the পিছ লাভাৰ। চ' পিছটো সন্মান দি পেলাই আমি ইণ্ডিয়াত আৰু হোম মিনিষ্ট্ৰী আহ্বানত ৰিকুৱেষ্টত মই ওলাই আহিছোঁ, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আহিছোঁ। তো এইটোৰ কাৰণে আমি শান্তিৰ মাজেৰে জীয়াই থাকিব বিচাৰোঁ। তো ইয়াত কোনো মানুহক মেণ্টেলি প্ৰেছাৰ বা ইনজাষ্টিছ বা ইয়াত অশান্তি কৰিব নালাগে বুলি মই ৰিকুৱেষ্ট কৰোঁ। তো যি হওক পিছ নেগচিয়েটৰ মই শান্তি ভাল পাওঁ, ৰেচপেক্ট কৰোঁ আৰু শান্তিৰ মাজেৰে আমাৰ সমাজখন চলাই যাব লাগে। এইটো আমি ৰিকুৱেষ্ট কৰোঁ যেন ভৱিষ্যতত এনেকুৱা হাৰাশাস্তি নকৰে, আমি সেইটো ৰিকুৱেষ্ট কৰোঁ। যোৱাকালি মোৰ PSটো উঠাই লৈ গৈছে, তাৰ পাছত বা কি পলিচি আছে সেইটো মই ক'ব নোৱাৰে। তো সেইটোৰ কাৰণে আমি অলপ ভয়ত আছোঁ, অলপ এইবিলাক চিন্তাত আছোঁ। তো যি হওক যি কেছক উঠাইছে সেইটো মই আপোনাৰ মিডিয়াৰ দ্বাৰা ভৱিষ্যতত কিবা হ'লে আপোনালোকে মোক সহায় কৰিব, সেইটোৰ কাৰণে মই আগতীয়া মই জনোৱা হৈছে। থেংক ইউ। আপোনাৰ যিটো PSটো উঠাই লোৱা বা আপোনাক বিভিন্ন ধৰণে ৰাতি লৈ হাৰাশাস্তি কৰা, এই মুহূৰ্তত শেহতীয়াকৈ দুজনকৈ PSটো উঠাই লোৱা যোৱাটো কিবা ইয়াৰ আৰু কিবা ৰাজনৈতিক ছাত্ৰ থাকিব পাৰে, ষড়যন্ত্ৰ থাকিব পাৰে? হয়, নিশ্চয় সেইটো মই ভাবোঁ ইয়াত পলিটিকেল বা ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে। নহ'লে আমি আগৰ দিনত খুব ভাল আছিল, আমাৰ মাজত অহা যোৱা খুব যিবিলাক প্ৰশাসনৰ মানুহ সেইবিলাকো আমাৰ কাৰণে খুব ভাল কাম কৰিছিল। তাৰপিছত কেইদিনৰ পিছত যেতিয়া সেইবিলাক যে আমাৰ সেইটো ল'ৰা হয় না নহয়, নামবিলাক ওলাইছে আমাৰ ল'ৰা, কিন্তু সেইটো আমি এতিয়া মই ক'ব পাৰোঁ যে
মই এইবিলাক ৰেছপনচিবিলিটি নাই ডিছবেণ্ড হোৱাৰ পিছত এইটো মোৰ আমানত মোৰ নিৰ্দেশত নাহে তো সেইটোৰ কাৰণে মই সেইটো সন্দেহ আছে তো সেইটোৰ কাৰণে ইয়াত আমি 100% ভাবোঁ ইয়াত পলিটিকেল ষড়যন্ত্ৰ আছে আৰু মোৰ যি নেকি ইমেজ এইটো ডিফেণ্ড কৰিবৰ কাৰণে কোনোবা প্ৰচেষ্টা চলাই আছে এতিয়াতো মোৰ এজনো পিএছ নাই মোৰ যেতিয়া চুক্তি শান্তি কিবা হৈ গ'ল তাৰপিছত আমি IGP হিৰেনাথ আৰু নৰ্থ ইষ্ট জইণ্ট ডাইৰেক্টৰ ৰশ্মি সিনহা আৰু সেইবিলাক এপ্লিকেশ্যন দি পেলাই সেইটো মোক দিছিলে তো সেইটো উইদাউট অৰ্ডাৰ এইটো উঠাই লৈ গৈছে এতিয়া মোৰ লগত এজনো পিএছ নাই তো সেইটোৰ কাৰণে মই কিবা অলপ মনত কিবা ভাবি আছোঁ যে কিবা হ'ব নেকি বা মই মানে এতিয়া মানে এনেকুৱা ভাবিছোঁ যে কোনোবা ইয়াত আহি পেলাই মোক পলিটিকেল ষড়যন্ত্ৰ বা কিবা কৰিব বুলি মই কিবা কৰিব বুলি মানে ব্ৰেকেটত ৰাখিছোঁ মই তো সেইটো হ'ব বুলি মই এতিয়া ভয়ত আছোঁ সেই পিএছ ক্লজ কৰাৰ আগত মোক কোনো জনা নাই ডাইৰেক্ট আহি পেলাই কৈছে যে আপোনাৰ পিএছক উঠাব দিছে মই সোধাত কৈছে কোনে উঠাব দিছে আমাৰ SP আৰু এই কামানৰ অৰ্ডাৰ আছে তো মই খুজিছে আপোনালোকৰ পেপাৰ আছে নেকি কেতিয়াবা ক্লজ কৰা নাই তো বেলেগ আমি অফিচাৰক কথা পাতিছোঁ ইয়াত কোনো ক্লজ অৰ্ডাৰ নাই উইদাউট ক্লজ অৰ্ডাৰ মোৰ পিএছটো উঠাই লৈ গৈছে লিখি লৈ গৈছে মনোজ কুমাৰ কৈয়াৰী তো ABI নামত সেইটো লিখি থৈছে তো সেইটো ইয়াত লিখা আছে is ordered by the Honorable Additional SP Kokrajhar I Sri Manoj Kumar Goyari ABI Kokrajhar has removed PSO attached from Sri B Sauraigra Saikhong Bosumthari on 2/10/2020 from his own village Damsibari Piototopur PS Sidli District Chirang Assam সেইখিনিয়ে মানে প্লেন পেপাৰত লিখি দি পেলাই মোৰ দুটা পিএছক লৈ গৈছে কি পৰিস্থিতিত আপোনাৰ উঠাই ল'ল সেইটো গম পোৱা নাই সেইটো মই কোনো গম নাপায় কিয় মানে মোৰ পিএছক উঠাই লৈ গৈছে মই ভাবোঁ কি জানে সেইটো পলিটিকেল কণ্ট্ৰভাৰ্চি হ'ব পাৰে তো সেইটোৰ কাৰণে উঠাই লৈ গৈছে ইয়াৰ বাবে আপোনাৰ কোনো নোটিছ দিছিল নে আগতীয়াকৈ যে আপোনাৰ পিএছ উঠাই লোৱা হৈ আছে সেইটো নটিছৰ কথাটো নাহে এবাৰো মোক নটিছ দিয়া নাই তো উইদাউট নটিছ নিদিয়াকৈ উঠাই লৈ যোৱাটো আমি অলপ সেইটো আতংকিত কিবা হৈছোঁ আপোনাৰ এতিয়া পিএছও আছে এতিয়া এজনো মোৰ পিএছও নাই মানে যোৱাকালি দুজনক উঠাই লৈ গৈছে আপুনি যিহেতু BPFৰ এজন কেণ্ডিডেট এজন প্ৰাক্তন বিদ্ৰোহী নেতা সেই হিচাপেতো প্ৰশাসনৰ পৰা আপোনাক এনে পিএছৰ এটা থাকে প্ৰটকল হিচাপে সেই হিচাপে এজনো পিএছ এতিয়া নাই এতিয়া এছ এ কেণ্ডিডেট হিচাপত সকলোৰ আছে তো এছ এ কেণ্ডিডেট হিচাপত মোৰো থাকিছিল কিন্তু কিয় বা মোৰ পিএছক উঠাই লৈ গৈছে সেইটো মই আচৰিত পাইছোঁ বা ইয়াত কোনোবা বা কিবা পলিচি থাকিব পাৰে বুলি মই সেইটো চিন্তা কৰি আছোঁ মই ৰাজনৈতিক ষড়যন্ত্ৰ আছে নেকি ৰাজনৈতিক ষড়যন্ত্ৰ 100% এইটো আছে বুলি মই ভাবোঁ আপোনাক যেতিয়া পিএছ লৈ যায় তেতিয়া আপোনাক কিবা কৈছে নেকি তেওঁলোকে নহয় একোতো কোৱা নাই যেতিয়া আহিল অহাৰ পিছত মোক ক'লে যে আপোনাৰ দুজন পিএছক উঠাব দিছে কিয় উইদাউট ৰিজন একো কোৱা নাই যে উঠাব দিছে হাইকমাণ্ডৰ পৰা অৰ্ডাৰ আহিছে উঠাই লৈ যাব লাগে তো মই সুধিছিল আপোনালোকৰ কিবা তথ্য আছে নেকি অৰ্ডাৰ আছে নেকি অৰ্ডাৰ কিতাপটো মোক দিয়ক তো দিব পৰা নাই তাৰপিছত আকৌ মই কেঞ্চেল কৰি দিলে তো মই দিয়া নাই যাব নিদিম মই কামান মোৰ পৰা দিব নোৱাৰে বুলি মই সিহঁতক যাব দিছে লাষ্টত 3টাত আহিছোঁ 3টাত আহি পেলাই আমি বহি আলোচনা কৰি পেলাই চিৰাং SP আৰু কোকৰাঝাৰৰ SP কথা পাতি পেলাই আমি তথ্যটো ওলাব বিচাৰিছিল যে ইয়াত কিবা অৰ্ডাৰ আছে নেকি ক্লজ অৰ্ডাৰ কিন্তু সকলোৱে মানে ক'ব নোৱাৰে যে ইয়াত অৰ্ডাৰ আহিছে বুলি ক'ব নোৱাৰে তো ইয়াত মই আচৰিত পাইছোঁ চ' ইমিডিয়েটলি সেইটো উঠাব দিয়াটো ইয়াত কি আছে সেইটো মই বহুত ডাউট আছে এতিয়ালৈকে মই ডাউট আছে আৰু নিয়াৰ ফিউচাৰত যেতিয়ালৈকে মই পিএছ নাপাওঁ তো মোৰ ডাউটটো থাকিব নিশ্চয় সেইটো আগৰ দিনৰ পৰা হৈ আছে যেতিয়া ইলেকশ্যন আহে কোনোবা বন্দুক ওলাই দি থাকে আৰু কিবা কিবি ওলাই দি থাকে সেইটো
হ'ব পাৰে নেকি বুলি মই চিন্তাত আছোঁ। আপুনি কিছু সময় আগতে আমি জনাইছে যে আপোনাৰ দীৰ্ঘদিনৰ পৰা আৰক্ষী প্ৰশাসনৰ পৰা আপোনাৰ বিভিন্ন ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছে যে অবৈধ অস্ত্ৰ ওলাই দিয়া হাৰাশাস্তি তেওঁলোকে কৰিছিল। নিশ্চয় নিশ্চয় সেইটো বহুত দিনৰ আগত মোক মাতি পেলাই বা SP মাতি পেলাই কোকৰাঝাৰৰ SP মোক মাতি পেলাই সুধিছোঁ যে এই গোসাইগাঁৱত কিবা ঘটনা হৈছে এণ্টি ছ'চিয়েল এলিমেণ্টছ। তো মই কৈছে তাক সেইবিলাক ধৰিব লাগে। তো সি ক'লে আপোনাৰ ল'ৰা তো সেইটো মোৰ কামত নহয় আজিকালি। তো এজ এ পিচ লাভাৰ মই পিচ শান্তিক মই বিশ্বাস কৰোঁ। তো ইয়াত 27 তাৰিখত সকলোৱে জানে যে দুনিয়াত জানে যে ইয়াত শান্তি চুক্তি হৈ গ'ল। তাৰপিছত আমাৰ সংগঠন ডিছবেণ্ড হৈ গ'ল। তো সেইখিনিত মই বুজাই দিছোঁ বহুতবাৰ যে মোৰ ইয়াত এইটো ৰেছপনচিবিলিটি মই ল'ব নোৱাৰে। য'ত আমি এতিয়া ৰিহেবিলিটেশ্যনৰ কাম বাকী আছে কৰি আছে। তো সেইটো আমি ফাৰ্ষ্ট ট্ৰেকত যাব পৰা নাই। তো আমাৰ ল'ৰাবিলাক ঘৰত আছে, কোনোবা কোম্পানীত কাম কৰি আছে, কোনোবা নিজৰ লাইফ সেইটো এষ্টাব্লিছ কৰিবৰ কাৰণে কোনোবা চাকৰি বেক কৰিছে আৰু কোনোবা খেলাত ইণ্টাৰেষ্ট আছে খেলি আছে। তো বিভিন্ন মানুহে বিভিন্ন ছাইডত কামটো কৰি আছে। তো সেইটো আমি এটা এইটো নজৰ দিবৰ কাৰণে এতিয়াতো মোৰ সোমাই নাই। এজ এ কেণ্ডিডেট হিচাপত মই পলিটিক্সত আহিছোঁ। মই সমাজ সেৱা কৰিবৰ কাৰণে আহিছোঁ ভাল মাইনত আৰু শান্তিক মই সন্মান দি পেলাই উইদাউট এনি ডিলে মই শান্তি চুক্তি কৰিছোঁ। ময়ো চাইন দিছে। তো সেইটো সন্মান দি পেলাই তো সেইটো মোক আৰু বুজাই দিও মোক যদি হাৰাশাস্তি দি থাকিছে হয় তো সেইটো মই ইৰিটেট পাইছোঁ। হয় সেইটো 100% মই নিৰাপত্তাহীনত ভুগি আছোঁ। তো যি হওক কেতিয়া কি হ'ব মোৰ পালৰ পৰা কি আছে বা ক'ত কি বন্দুক ওলাই দিব সেইবিলাক মই চিন্তাত আছোঁ। যেনেকৈ আগৰ দিনত বহুতবাৰ ওলাই আছে কিজানে মোৰ ঘৰতো কালি আহিবও পাৰে বা এনেকুৱা ইয়াত হয় এনেকুৱা মেকিং কৰিব পাৰে। সেইখিনি মই বহুত চিন্তাত আছোঁ এতিয়া। সেইটো মই এপিল কৰোঁ যে এজ এ ছিগনেটৰী অফ পিচ মোক পিচ জীয়াই থাকিব দিয়ক, মোক পিচ বুলি মোক সমাজ সেৱা কৰিব দিয়ক। আই ৰেচপেক্ট পিচ। চ' এভৰিবডি ৱান্টছ টু লিভ ইন পিচ এজ মাই চেল্ফ ৱান্ট টু লিভ ইন পিচ। তো মই গভৰ্ণমেণ্টত ৰিকুৱেষ্ট কৰিব বিচাৰোঁ এজ এ ছিগনেটৰী অফ পিচ। আই লাইক পিচ, দেয়াৰ ইজ ন' ডাউট ন' কুৱেশ্যন। চ' আই ৱান্ট টু লিভ ইন পিচ। আমি শুনিবলৈ পাইছোঁ যে আপোনাৰে সতীৰ্থ এতিয়া আপোনাৰ বিপৰীত ৰাজনৈতিক দলত ৰঞ্জিত বসুমতাৰী তেখেতৰ পিছ হৈছে কিবা গম পায় নেকি? সেইটো আজি ৰাতিপুৱাত মই শুনি পাইছোঁ যে ৰঞ্জিত বসুমতাৰী বা পেৰেংগাৰ তাৰ PSকো উঠাই লৈ গৈছে। তো কি ক্ৰাউনত উঠাই লৈ গৈছে সেইটো নাজানো মই। তো উঠাইছে বুলি শুনিছে। ধন্যবাদ।